গাইজ আপোনালোকে নিশ্চয় মন কৰিছে যে ৰেল লাইনবোৰৰ চাৰিওফালে শিলৰ টুকুৰা দিয়া থাকে কিন্তু কিহৰ কাৰণে এই শিলবোৰ দিয়া হয় জানেনে আপুনি আপোনালোকে জানেনে এটা কেপচুলত বাৰু দুটা বেলেগ বেলেগ কালাৰ কিয় দিয়া হয় আমি যে মোবাইলত স্মাইলি ইউজ কৰোঁ এই স্মাইলিবোৰনো কোনে বনাইছিল প্ৰথমে এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব চ' পলম নকৰি বলক ফেক্ট সিৰিজৰ আজিৰ এই ভিডিঅ'টো কণ্টিনিউ কৰোঁ জিৰাফবোৰ দেখিছেনে কিমান ওখ হয়নে এই জিৰাফবোৰ ইনফেক্ট পৃথিৱীত থকা জন্তুবোৰৰ সকলোতকৈ ওখ জন্তুবিধেই হ'ল এই জিৰাফ জিৰাফৰ ভৰিবোৰ ইমান দীঘল আপুনি কেতিয়াবা জিৰাফে কেনেকৈ পানী খাই দেখিছেনে জিৰাফৰ শৰীৰটো ইমান বেছি ওখ হোৱাৰ কাৰণে জিৰাফে আপুনি স্কিনত দেখি থকাৰ নিচিনাকৈ মানে নিজৰ ভৰি দুখন বেকাকৈ দিহে পানী খাব পাৰে নহ'লে জিৰাফে তলত থকা বস্তু এটা খাব নোৱাৰে মানে খাব লগ নাপায় আপোনাক যেতিয়া এটা নতুন কলম প্ৰথমবাৰ লিখি চাবৰ কাৰণে দিয়া হয় তেতিয়া ফাৰ্ষ্ট ৱৰ্ডটো বাৰু আপুনি কি লিখিব এটা ষ্টাডিৰ পৰা পোৱা গৈছে যে যেতিয়া মানুহ এজনক লিখিবৰ কাৰণে এটা নতুন পেন দিয়া হয় তেতিয়া 97% মানুহে প্ৰথমে নিজৰ নামটো লিখি যায় গাইজ আপোনালোকেওতো যেতিয়া এজনে আনজনৰ লগত হোৱাটছআপতে হওক বা ফেচবুকতে হওক বা যিকোনো ছ'চিয়েল মিডিয়াতে মেছেজ কৰে তেতিয়া কনভাৰচেশ্যনটো যাতে আৰু বেছি ৰিয়েলিষ্টিক যেন লাগে তাৰ কাৰণে স্মাইলি অবিয়াছলি ইউজ কৰে কিন্তু আপুনি জানেনে কোনেনো বাৰু এই পোনপ্ৰথমে এই স্মাইলিবোৰ আৱিষ্কাৰ কৰিছিল আমি ইউজ কৰা এই স্মাইলিৰ আৱিষ্কাৰক হ'ল হাৰ্ভি ৰ'জ ৰেল লাইনবোৰত কিয় চাৰিওফালে শিল দিয়া থাকে জানেনে আপুনি ইয়াৰ এটা দুটা নহয় বহুকেইটা কাৰণ আছে প্ৰথম কাৰণটো হ'ল এই শিলৰ টুকুৰাবোৰে সেই ৰেল লাইন বনোৱা মাটিখিনি আৰু বেছি মজবুত কৰি তোলে যাতে সেই মাটিখিনিয়ে গোটেই ট্ৰেইনখনৰ ওজন চম্ভালিব পাৰে আৰু ৰেল লাইনটো নিজৰ ঠাইৰ পৰা লৰচৰ নহয় কাৰণ নম্বৰ 2 এই শিলবোৰে বাৰিষাৰ সময়ত যেতিয়া বৰষুণ আৰু বানপানী হয় তেতিয়া যাতে মাটি খহি যাব নোৱাৰে তাৰ কাৰণে পানীখিনি যাতে সুন্দৰকৈ ওলাই যাব পাৰে এই শিলবোৰে সেইটো সহায় কৰি দিয়ে ৰেল লাইনবোৰত শিল দিয়াৰ অন্য এটা কাৰণ হ'ল যদি মাটিখিনিত শিল নাথাকিল হয় তেতিয়া দেখোন ৰেল লাইনৰ মাজেৰে গছ গজি গ'ল হয় সেইকাৰণে ৰেল লাইনৰ কাষত যাতে কোনো গছ গজিব নোৱাৰাকৈ শিলবোৰ পাৰি দিয়া হয় কাৰণ নম্বৰ 4 ৰেল এখন যেতিয়া ৰেল লাইনেৰে গৈ থাকে তেতিয়া মাটিবোৰ লৰিব ধৰে হয়নে ইমান ডাঙৰ ট্ৰেইন এখন গৈছে কোনো সৰু কথাটো নহয় এইটো সেইকাৰণে সেই ট্ৰেইনৰ পৰা ওলোৱা কঁপনিটো নোহোৱা কৰিবলৈও এই শিলবোৰ দিয়া হয় ৰেল লাইনবোৰত গাইজ আপোনালোকে মন কৰিছেনে কেপচুলবোৰৰ বেছিভাগ কেপচুলত দুটা বেলেগ বেলেগ ৰং থাকে হয়নে এটা কেপচুলত বাৰু দুটা ৰং দিয়াৰ কি দৰকাৰ আপুনি কেতিয়াবা এই কথাটো ভাবিছেনে বহুতে ভাবে যে এইটো এনেই আৰু মানে এনেই কিবা ডিজাইন দি বনাইছে আৰু কোম্পানীবিলাকে যাতে ৰোগীয়ে এইটো দেখি মানে কেপচুলটো দেখি খাবলৈ ভাল পায় কিন্তু আচলতে এইটো কোনো ডিজাইনৰ কাৰণে বনোৱা নহয় এটা বেলেগ উদ্দেশ্যৰ কাৰণেহে এইটো বনোৱা হয় দুটা বেলেগ বেলেগ ৰঙৰ আপুনি কেপচুল এটা ভালকৈ চালে দেখিব যে কেপচুল এটাৰ দুটা ভাগ থাকে এটা ভাগ কেপ আৰু আনটো কণ্টেইনাৰ ইয়াৰ কণ্টেইনাৰ ভাগটোত ঔষধ থোৱা হয় আৰু কেপ ভাগটোৰে কণ্টেইনাৰ ভাগটো বন্ধ কৰি দিয়া হয় যাতে ঔষধবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰে কেপচুলৰ কণ্টেইনাৰ ভাগটো কেপটোতকৈ অলপ ডাঙৰকৈ বনোৱা হয় যাতে সেইটোত ঔষধ ৰাখিব পাৰে এই মেডিচিন বনোৱা ফেক্টৰীবোৰত কাম কৰা কৰ্মচাৰীসকলে যাতে কেপ কোনটো আৰু কণ্টেইনাৰ কোনটো সহজে চিনি পাব পাৰে মানে কোনো অসুবিধা নোহোৱাকৈ সেইকাৰণে কেপচুলৰ কেপ আৰু কণ্টেইনাৰ ভাগ দুটা বেলেগ বেলেগ ৰঙৰ বনোৱা হয় আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলে কামবোৰ জলদি কৰিব পাৰে সো আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে যদি আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক হোৱাটছএপৰ জৰিয়তে নিশ্চয় শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈ বাই বাই